গুড মৰ্ণিং ফ্ৰেণ্ড, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই মোৰ বেটাৰ লগত অলপ টাইম স্পেণ্ড কৰিছোঁ। চাই থকা আপোনালোকে ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে বেল আইকনটো টিপি দিব। আমাৰ বেটাই হাঁহিছে চোৱা। চিকু 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 আমাৰ টোপোলাটো লিয়ান বেটা স্কুললৈ যাব, ABCD পঢ়িব, হয়নে? লিখিব, পঢ়িব, হ'বনে বেটা? লিয়ান, লিয়ান লক্সিত, আমাৰ লক্সিত বেটা। চুকু 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 কেনে কেনে বেটা? ক'লৈ যাবা? পূৰ্ণিমা মাহীহঁতৰ ঘৰলৈ যাবা? পূৰ্ণিমা মাহীহঁতৰ ঘৰলৈ যাব আমাৰ ল'ৰাই। এতিয়া কওক, ৰাতিপুৱা 4টা বজাতে উঠিছে, উঠি পেলাই একদম চবকে উঠাই এতিয়া আকৌ নিজে শুবলৈ আহিছে। 4টা বজাত উঠি যি কলকলনি। দেই আকৌ কৰিম দেই, আকৌ কৰিম দেই। গুড মৰ্ণিং চিকু 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 লক্সিত, আমাৰ লক্সিত বেটা, আমাৰ লক্সিত বেটা, হয়নে? দিয়া চাহ দিয়া, চাহ খোৱা নাই দিয়া। মাহঁতে জানো খালে নেকি? গুং গুং গুং। এতিয়া নিজে শুই থাকিবা, ৰাতিপুৱা শুবলৈ কাকো নিদিয়া, এতিয়া নিজে শুই থাকিবা ন, হয়নে লিয়ান? লিয়ান মামা কলৈ গ'ল? মামা কলৈ গ'ল? মামা কলৈ গ'ল? কলৈ গ'ল মামা? মামা কলৈ গ'ল? এলিয়ান, এলিয়ান, এলিয়ান বেটা, আমাৰ লিয়ান বেটাটো। মামা কলৈ গ'ল? মামা মামা কলৈ কলৈ গৈছে? বাপেক পুতেক খেলাত ব্যস্ত। হাঁহিছোৱা, আমাৰ লিয়ান বেটাই হাঁহিছোৱা। কি কৈছে মা? কি কৈছে? মোবাইলে আছে। হে 4টা বজাতে উঠি চবকে উঠাই দিছা, দি এতিয়া নিজে শুবলৈ আহিছা। এই দুষ্ট দুষ্ট। লিয়ান, লিয়ান চিকু চিকু চিকু। আমাৰ পিতায়ে, আমাৰ লিয়ান বেটায়ে 4টা বজাতে উঠি কি কৰিছিলে? চবকে মাতি আছিলে, হয়নে? 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 কি কি কি? Good morning, Lian. Good morning. Lian beta. Good morning. একেবাৰে একে নাইট ড্ৰেছ পিন্ধি
শুই আছে 4টা বজাত চবকে উঠালে এতিয়া নিজে শুবলৈ অঁ 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 ইচ 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 এতিয়া ডেকা ল'ৰা ফুৰিবলৈ যাব আৰু ন হয়নে লিয়ান ফুৰিব যাবনে হে ভিডিঅ' হোৱাই নাই সেইফালে ফুৰিব যাবনে নাই হয় সেইটো টিপিলেহে হ'ব ইয়া কি অঁ চিকু 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 ঠাণ্ডা বতৰৰ কাৰণে আমাৰ লিয়ানক মাকে গৰম পানী দি উতলা পানী দেই চাবা কিন্তু গৰম পানী দি গা চা ধুই ফ্ৰেছ হ'লোঁ হৈ ওপৰত বহি আছোঁ ঠাণ্ডা বহুত বেছি আছে ছানডে উপলক্ষে কিছুমান স্পেচিয়েল আছে চাই আছোঁ ট্ৰাই কৰি আছোঁ আপোনালোকৰ আশা আৰু আশীৰ্বাদত আহি আছোঁ ভাত পাতি খালোঁ গাড়ীখনৰ প্ৰব্লেম এটা দিলে কাৰণে মেকানিকলৈ আহিছিলোঁ মেকানিকে ক'লে ঠিকে আছে একো প্ৰব্লেম নাই বাকী যি কি নহওক আপোনালোকক এটা আমেজিং ঠাই দেখুৱাই দিম দেখা পাইছে কিছুমানে সম্ভৱ আৰু মই এবাৰ দেখাই দিওঁ উলিয়াইছোঁ ৰেলৱে ষ্টেচনৰ কিছুমান ভাল লগা এটা ভাল বস্তু আছে দেখাবলৈ আনিছিলোঁ কিন্তু বৰ্তমান দেখাব নোৱাৰিম যিহেতু তাৰ বস্তুটো সুধি ৰাখিছে সেইটো নকওঁ যদি আকৌ ভৱিষ্যতে লগাই নিশ্চয় লগাব হয়তো 26 জানুৱাৰীলৈকে লগালে মই আপোনালোকক দেখাম ভাল লাগে বহুত ভাল লাগে জেগাডোখৰ দেখাম ট্ৰাই কৰিম চাই থাকক আপোনালোকে ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে বেল আইকনটো দবাই দিব আৰু আশা কৰোঁ আপোনালোকে ছাপোৰ্ট কৰিব বুলি ৰেলৱে ষ্টেচন তেজপুৰৰ ডেকাগাঁও আপোনালোকক মই ব্ৰিজৰ ওপৰত বাইক যাম সেইটো দেখাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ চাই থাকক আপোনালোকে চাই থাকক আপোনালোকৰ লগত কিছুমান এটা ডিষ্টেঞ্চৰ যদি মই ভিডিঅ' বনাই আছোঁ দেখাবলৈ আহিম আপোনালোকক এটা পৰিৱেশ কি ধুনীয়া কি ধুনীয়া ঠাই ভাল লাগে ওপৰৰ পৰা কি ধুনীয়া আহিছে পৰিৱেশ
আগবাঢ়ি যোৱাত সহায় কৰিব ধন্যবাদ।